নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ' সৈতে মই উপমস্যা আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাইছে জুক টেক। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই দেখুৱাম আপোনালোকে কেনেদৰে নিজৰ লাইভ লোকেশ্যন আপোনালোকে হেক কৰিব পাৰিব, নিজৰ মোবাইলটোৰ লোকেশ্যন আপোনালোকে হেক কৰিব পাৰিব আৰু নিজৰ মোবাইলটোৰ লোকেশ্যন হেক কৰি আপোনালোকে হোৱাটছএপতো শ্বেয়াৰ কৰিব পাৰিব, নিজৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি আপোনালোকে তেখেতসকলক ক'ব পাৰিব যে মই এতিয়া আমেৰিকাত আছোঁ, বাট আপোনালোকে অসমত থাকি আমেৰিকাৰ লোকেশ্যন আপোনালোকে যিকোনো এৰিয়াৰ আপোনালোকে লোকেশ্যন ধৰক আপুনি অসমৰ বৰমাত আছে, আপুনি বৰমাত থাকি আপোনালোকে গুৱাহাটীত থকা বুলি কৈ গুৱাহাটীৰ লোকেশ্যন তেখেতক লাইভ লোকেশ্যন শ্বেয়াৰ কৰিব পাৰিব আৰু তেখেতক বিশ্বাস কৰাব পাৰিব যে মই সঁচাকৈ গুৱাহাটীত আছোঁ। তো ফ্ৰেণ্ডছ, সেই ট্ৰিকটো আজি মই আপোনালোকক শিকাবলৈ গৈ আছোঁ। ডাইৰেক্টলি আৰম্ভ কৰিছোঁ, ভিডিঅ'টো বেছি টাইম পাছ নকৰোঁ যিহেতু বহুত এটা সৰু আৰু ইণ্টাৰেষ্টিং ভিডিঅ' হ'ব। তো ফ্ৰেণ্ডছ, ডাইৰেক্টলি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, লাইভ লোকেশ্যন হেক কৰিবলৈ আপোনালোকক প্ৰয়োজন হ'ব এটা ছফ্টৱেৰ, যিটো আপোনালোকে ছফ্টৱেৰ একচুৱেলি এটা এপৰ প্ৰয়োজন হ'ব। ছফ্টৱেৰ বুলি নকওঁ যিহেতু কম্পিউটাৰ কিবা ছফ্টৱেৰ কওঁ, বাট ছফ্টৱেৰে হয়। যি কি নহওক, এটা এপৰ প্ৰয়োজন হ'ব। আপোনালোকে প্লে' ষ্ট'ৰত গৈ সেই এপটো ডাউনলোড কৰি ল'ব লাগিব। আপোনালোকে আগতেও এই এপটোৰ বিষয়ে যদি আপোনালোকে আগতীয়া ভিডিঅ'বিলাক চাইছে তেতিয়াহ'লে এপটোৰ বিষয়ে আপোনালোকে গম পায়। তো ফ্ৰেণ্ডছ, মই অলৰেডি ইনষ্টল কৰি ৰাখিছোঁ, আপোনালোকে ইনষ্টল কৰি ল'ব ফেক GPS। তো লিংক মই ডিছক্ৰিপশ্যনত ৰাখি দিম, তাত গৈ আপোনালোকে ইনষ্টল কৰি ল'ব পাৰি। তো ফ্ৰেণ্ডছ, ডাইৰেক্টলি অ'পেন কৰি লৈছোঁ মোৰ মোবাইলত। এই এপটো চলাবলৈ কিছু অসুবিধা আছে, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, ষ্টেপ বাই ষ্টেপ চাব। বহুত এটা ইণ্টাৰেষ্টিং ভিডিঅ' হয়। তো চিম্পলি আপোনালোকে এপটো এক্সেছ কৰিবলৈ আপোনালোকে প্ৰথমতে নিজৰ লোকেশ্যনটো অন কৰি ল'ব লাগিব। তো মই মোৰ লোকেশ্যনটো অন কৰি লৈছোঁ। ইয়াৰ পিছত ইয়াত যিকোনো ঠাইত, ধৰক মই এতিয়া অসমত আছোঁ, মই আপোনালোকক মোৰ লাইভ লোকেশ্যনটো এই সময়ত দেখাই দিছোঁ। মই গুগল মেপ মই অন কৰি লৈছোঁ। গুগল মেপ অন কৰি লৈ ইয়াত মই মোৰ লাইভ লোকেশ্যনটো আপোনালোকক দেখুৱাই দিছোঁ। তো ইয়াত আপোনালোকে মোৰ লাইভ লোকেশ্যনটো দেখিবলৈ পাইছে। অসমত মই বৰমা এৰিয়াত আছোঁ। তো ইয়াত দেখিবলৈ পাইছে ৰাজ অনলাইন চেণ্টাৰৰ কাষত আছোঁ মই, যিখন মুড়ি দোকান হয়। তো ফ্ৰেণ্ডছ, যি কি নহওক, ইয়াত মই এতিয়া আছোঁ আৰু এই লোকেশ্যনটো মই আপোনালোকক লাইভ চেঞ্জ কৰি দেখুৱাম। লাইভ মই হোৱাটছএপতো শ্বেয়াৰ কৰি দেখুৱাম আনক, আৰু তেখেতে কেনেকুৱা ধৰণৰ লোকেশ্যন পায় সেইটো মই আপোনালোকক দেখুৱাম। তো ফ্ৰেণ্ডছ, এতিয়া গৈছোঁ মই ফেক GPS এই এপটোলৈ। ইয়াত গৈ ইয়াক ৰেটিং দিবলৈ দি আছে। তো ৰেটিংটো মই পিছত দি দিম বাৰু। তাৰপিছত আপোনালোকে এই বস্তুটো মই এতিয়া ধৰক মই চাইনাত এক্সেছ কৰিব বিচাৰিছোঁ। তো মই চাইনালৈ সোমাই গৈছোঁ আৰু ইয়াত চাইনাত মই মোৰ এই যিটো টিক আছে এই টিকটো লগাই লৈছোঁ। তো চাইনাৰ টিকটো লগাই লৈ মই এইটো অ'পেন কৰি দিছোঁ। তো ইয়াত ফেক GPSটো মোৰ ৰানিং হৈ গৈছে মোৰ বেকগ্ৰাউণ্ডত। তো ফ্ৰেণ্ডছ, আপোনালোকে ৰানিং কৰিবলৈ প্ৰথমতে আপোনালোকে ডেভেলপাৰ অপশ্যনত যাব লাগিব। ডেভেলপাৰ অপশ্যন আপোনালোকে মোবাইলত অন কৰিব ল'ব লাগিব। ডেভেলপাৰ অপশ্যন অন কৰিবলৈ আপোনালোকে যাব নিজৰ মোবাইলৰ বিল্ড নাম্বাৰলৈ গৈ আপোনালোকে তাত 7 টাইম ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে তাত ডেভেলপাৰ অপশ্যনত আপোনালোকে ৰিডাইৰেক্ট হৈ যাব বা ডেভেলপাৰ অপশ্যন এটা পাই যাব। তাৰপিছত আপোনালোকে ডেভেলপাৰ অপশ্যনত গৈ যিটো আপোনালোকৰ লোকেশ্যন এটা ছিষ্টেম থাকিব, আপোনালোকক সুধিব ফেক GPSে, নামটো কি আছিল, লোকেশ্যন মানে শ্বেয়াৰ্ড ডিভাইচ। তো এনেকুৱা এটা অপশ্যন থাকিব। আপোনালোকে জাষ্ট ফেক GPSক সেই লোকেশ্যন এক্সেছৰ পাৰ্মিশ্যনটো দি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে মোৰ চাইনাৰ এতিয়া এক্সেছ হৈ গৈছে লোকেশ্যন। এতিয়া মই আপোনালোকক মোৰ লাইভ লোকেশ্যন দেখুৱাম। মই গৈছোঁ, ফেক GPSটো মই ক্ল'জ কৰি লৈছোঁ। এতিয়া মই গৈছোঁ মোৰ মেপখনলৈ আৰু ইয়াত মই টাইপ কৰিছোঁ মোৰ লোকেশ্যন। তো আপোনালোকে ইয়াত দেখিবলৈ পাইছে মোৰ লোকেশ্যন চেঞ্জ হৈ গৈছে, বাট নেটৰ অসুবিধাৰ বাবে অকণমান দেৰি হৈছে। তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে চাইনাত মোৰ লাইভ লোকেশ্যন দেখুৱাইছে, কোনখিনি দেখুৱাইছে আপোনালোকে ইয়াত দেখিবলৈ পাইছে। তো ইয়াত চাইনাৰ কিবা এইটো ৰোড G75 লানঝৌ হাইকৌ এক্সপ্ৰেছৱে, যিটো টল ৰোড হয়, ইয়াত মোৰ লোকেশ্যনটো শ্ব' কৰিছে। এতিয়া এইটো মোৰ হৈছে একজেক্ট লোকেশ্যন বৰ্তমান সময়ত। তো ফ্ৰেণ্ডছ, ইয়াক যদি মই হোৱাটছএপত এতিয়া মই যাই আপোনালোকক মই হোৱাটছএপতো দেখুৱাই আছোঁ। তো চিম্পলি মই নিজৰ তাতে আপোনালোকক শ্বেয়াৰ কৰি দেখুৱাম। তো মই চিম্পলি টাইপ কৰিছোঁ মোৰ আন এটা নাম্বাৰ। তো ইয়াত মই মোৰ লোকেশ্যনটো চেণ্ড কৰিম। ইয়াত গৈছোঁ মই শ্বেয়াৰ লোকেশ্যন। ইয়াত আপোনালোকে লোকেশ্যন অপশ্যন দেখিবলৈ পাইছে। মই লোকেশ্যনত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে শ্বেয়াৰ লাইভ লোকেশ্যন বা চেণ্ড ইয়ৰ লোকেশ্যন আপোনালোকে যিকোনো কৰিব পাৰে। তো মই ডাইৰেক্টলি লাইভ লোকেশ্যনটো শ্বেয়াৰ কৰি দেখুৱাইছোঁ। ইয়াত মই 1 ঘণ্টাৰ কাৰণে এক্সেছ দিছোঁ, কোনো প্ৰব্লেম নাই। তাৰপিছত ডাইৰেক্টলি ইয়াক চেণ্ড কৰি দিছোঁ। তো ফ্ৰেণ্ডছ, মোৰ লাইভ লোকেশ্যন যিটো আছে চেণ্ড হৈ আছে, আপোনালোকে দেখিবলৈ পাইছে। তো নেটৰ অকণমান অসুবিধা একচুৱেলি মোৰ এইখিনি এৰিয়াত। তো ৰিট্ৰাই অকণমান টাইম লৈছে।
তো আপোনালোকে এনেদৰে লাইভ লোকেশ্যনটো আপোনালোকৰ চেঞ্জ কৰি ল'ব পাৰে তাৰপিছত আপোনালোকে হোৱাটছএপত লাইভ লোকেশ্যন আপোনালোকে শ্বেয়াৰ কৰিব পাৰে বা আপোনালোকে নিজৰ লোকেশ্যনটো লাইভ চেণ্ড কৰি দিব পাৰে তাৰপিছত আপোনালোকৰ যিটো ফ্ৰেণ্ড আছে যিজন ফ্ৰেণ্ড আছে তেখেতে আপোনাৰ একজেক্ট লোকেশ্যন এইটোৱে পাই যাব অৰ্থাৎ আপোনালোকে যেতিয়া লাইভ লোকেশ্যন শ্বেয়াৰ কৰি দিয়ে কাৰোবাক তেতিয়া তেখেতে বিশ্বাস কৰিবলৈ বাধ্য হৈ যায় আপুনি সেইখিনি ঠাইতে আছে তো ফ্ৰেণ্ডছ এইটোৱে আছিল লাইভ লোকেশ্যন শ্বেয়াৰ ই অকণমান টাইম লৈছে যাৰ কাৰণে মই অকণমান অসুবিধা পাই আছোঁ আপোনালোকক ভিডিঅ'টো ডাইৰেক্ট দেখুৱাৰ বাবে তো ফ্ৰেণ্ডছ অকণমান মই চেণ্ড হোৱালৈকে ৰৈ ল'ব বিচাৰিছোঁ তো অকণমান স্কিপ কৰি দিছোঁ মাজত যাতে আপোনালোকে বিৰক্তি নাপায় ভিডিঅ'টো চাই বহুত দীঘলীয়া এটা ভিডিঅ' হৈ যাব নহ'লে তো ফ্ৰেণ্ডছ আপোনালোকে ইয়াত দেখিবলৈ পাইছে মোৰ লাইভ লোকেশ্যনটো ইতিমধ্যে শ্বেয়াৰ হৈ গৈছে তাৰপিছত মই আপোনালোকক মোৰ সেইটো হোৱাটছএপলৈ গৈ দেখুৱাই দিছোঁ তো ফ্ৰেণ্ডছ ইয়াত মই আহিছোঁ মোৰ আন এটা হোৱাটছএপলৈ তো এইটো মোৰ হোৱাটছএপ ইয়াত আপোনালোকে দেখিবলৈ পাইছে এই মেছেজটো আহি গৈছে আৰু ইয়াত মোৰ লাইভ লোকেশ্যন ইয়াত দেখুৱাই আছে তো এতিয়া যদি মই মোৰ লোকেশ্যনটো ট্ৰেচ কৰিব বিচাৰোঁ অৰ্থাৎ মই যদি বন্ধুজন হওঁ আৰু মোৰ বন্ধুজনে মোৰ লোকেশ্যন ট্ৰেচ কৰিব বিচাৰে তেতিয়াহ'লে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত লোকেশ্যনটো আপুনি দেখিবলৈ পাইছে মোৰ একজেক্ট লোকেশ্যন বৰ্তমান এইটো দেখুৱাব তো ফ্ৰেণ্ডছ এনেদৰে আপোনালোকে লাইভ লোকেশ্যন হেক কৰি আপোনালোকে বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰে ধৰক কিছুমান এপ নচলে আপোনালোকৰ নিজৰ এৰিয়াত কিছুমান এপ ধৰক যেনেকা গেম্বলিং এপবিলাক অসমত নচলে তো এনেকুৱা ক্ষেত্ৰত আপোনালোকে লাইভ লোকেশ্যন হেকিং চিষ্টেম ইউজ কৰিব পাৰে বা আপোনালোকে বন্ধুৰ লগত প্ৰেংক কৰাৰ বাবেও লাইভ লোকেশ্যন হেকিং চিষ্টেম ইউজ কৰিব পাৰে তো ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেধৰণৰ লেটেষ্ট টেকনিকেল আপডেট ভিডিঅ' পাই থাকিবলৈ আৰু নিশ্চয়কৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব গতিকে বাৰে বাৰে নকওঁ ছাবস্ক্ৰাইব কৰি যাব যাতে পুনৰ এনেধৰণৰ আপডেট পাই থাকে তো আজিলৈ